ব্রেকিং নিউজ লংকাৰ দক্ষিণ জাৰুনী গাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ হয় হুজাই জিলাৰ লংকাৰ দক্ষিণ জাৰুনী গাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ লামডিং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত যোৱা ৰাতি 12টামান বজাত হাতী এটা ওলাই আহি দক্ষিণ জাৰুনী গাঁৱৰ আকাশ আলীৰ পকী ঘৰত আক্ৰমণ কৰে কেইবাটাও তামোল গছ ভাঙাৰ লগতে আকাশ আলীৰ পকী ঘৰৰ দেৱাল ভাঙি লণ্ডভণ্ড কৰি ধান খায় বহু কষ্টৰ ফলত বনৰীয়া হাতীটো খেদি পঠাবলৈ সক্ষম হয় আকাশ আলীয়ে জানিব দিয়া মতে নিতৌ দক্ষিণ জাৰুনী গাঁৱত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই থাকে বুলি জানিব পৰা গৈছে কি হৈছে হাতী বাবু আহিছিল আহি পেলাই ধান খালে ঘৰ ভাঙিলে কেইটা আছিল হাতী এটা ক'ৰ পৰা আহিছে তো উত্তৰ জংঘলৰ পৰা আহিছে মিৰ্জাৰ পৰা আহিছে ৰামদিন জংঘল আপোনাৰ নাম আমাৰ নাম আকাশ আলী গাঁৱৰ নাম কি গাঁৱৰ নাম দক্ষিণ জাৰুনী আচ্ছা আপোনালোকে এই বিষয়ে ফৰেষ্টৰ খবৰ দিছে নেকি বন বিষয়াসকলক দিছোঁ কি কৈছে আহিম বুলি কৈছে এতিয়া আপুনি কি বিচাৰে আমাৰ ক্ষতিপূৰণ হৈছে কিবা কি কৰে চৰকাৰ মানুহে তামোল গছ ভাঙিলে ঘৰ ভাঙিলে এতিয়া মানে আপুনি ক্ষতিপূৰণটো বিচাৰে ন সেইটো যদি দিয়ে চৰকাৰে মানুহ নাইতো মোৰ ল'ৰা ছোৱালী ইয়াত নাই ল'ৰা আছে বেলেগত থাকে ইয়াত নাই কি ক'ব এখেতৰ ঘৰ এটা মানে ভাঙিছে আৰু হাতীয়ে ধান চান খাইছে মানুহ হয় তেখেতৰ ঘৰখিনি হাতীয়ে ভাঙি চিঙি চুৰ মাৰ কৰিলে গতিকে বন বিভাগক আমি কৈ আছোঁ যে তেখেতক দুখীয়া মানুহক আপোনালোকে এইটো চাই পেলাই অলপ সহায় কৰক এই হাতীয়ে মানে ডেইলি মানে আহি এই গাঁও অঞ্চলত মানে অত্যাচাৰ কৰি আছে গতিকে আপোনালোকে বন বিভাগে এইটো আপোনালোকে ব্যৱস্থা লওক আৰু মানুহজনৰ দুখীয়া মানুহৰ অলপ সহায় কৰক যিখিনি এই মানুহজনৰ ক্ষতি হৈছে এইখিনি আপোনালোকে বন বিভাগৰ মানুহে অলপ সহায় কৰক ক্ষতিটো দিয়ক আমি এইটো আহ্বান কৰিছোঁ আপোনালোকক জনাইছোঁ যিজন মানুহৰ ঘৰ ভাঙিছে সেই মানুহজনৰ নাম কি আকাশ আলী গাঁৱৰ নাম দক্ষিণ জাৰুনী আৰু পবুজালি পৰে এটা আমার মাথা দিয়ে তো আবু দিবে রাস্তা চলতে কাটটা পুরা রাইছে বললে ভাঙছে না পুরা রাই দে আতাই ওরে যে কলা সিন্দিটা বললে ইন খুন্দা দিছে যদি খেতে যে লাইন দেখে আছে ইন্দা পুরা দাগে তিন তো আগে পুরা দেনা আমি পাইছা না কিছু পরে ওই দেখুন